নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু এছিয়ান ইনফোটেক উদালবাক্ৰা ব্ৰাঞ্চেছ অফিচিয়েল ইউটিউব চেনেল। আপোনাৰ কোনো উদ্যোগ আছেনে? আপোনাৰ নিজৰ বিজনেছ আছে কিন্তু গভৰ্ণমেণ্টৰ পৰা কোনো সাহায্য পোৱা নাই, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে 100% ইম্পৰ্টেণ্ট। আজিৰ ভিডিঅ'টোত আমি শিকিম ঘৰতে বহি কেনেদৰে সম্পূৰ্ণ বিনামূল্য উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, যাৰ জৰিয়তে আপোনাৰ বিজনেছে পাব বহুতো চৰকাৰী সুবিধা। ভিডিঅ'টো শেষলৈ চাওক কিয়নো আমি ষ্টেপ বাই ষ্টেপ দেখাম প্ৰেক্টিকেল ফৰ্ম ফিলআপ। সো লেটস গেট স্টাৰ্টেড। প্ৰথমতে বুজো উদ্যম কিয় ইম্পৰ্টেণ্ট হয়। উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিলে আপুনি পাব সহজে চৰকাৰী লোন, সাবসিডি, সহজে গভৰ্ণমেণ্ট টেণ্ডাৰ্ছ আৰু আপোনাৰ বিজনেছ হ'ব অফিচিয়েলি গভৰ্ণমেণ্ট ৰিকগনাইজড। সো যদি আপুনি এজন ষ্টাৰ্টআপ, শ্বপ অ'নাৰ, ফ্ৰীলান্সাৰ, অনলাইন সেলাৰ নাইবা সেল্ফ এমপ্লয়েড হয়, দেন এই ভিডিঅ'টো আপোনাৰ বাবে মাষ্ট ৱাচ। সো হোৱাট ইজ উদ্যম ৰেজিষ্ট্ৰেশ্যন? উদ্যম ৰেজিষ্ট্ৰেশ্যন হৈছে MSME মানে মাইক্ৰ, স্মল, মিডিয়াম এণ্টাৰপ্ৰাইজেছৰ বাবে ভাৰত চৰকাৰৰ অফিচিয়েল অনলাইন পঞ্জীয়ন। একেবাৰে সহজ, সম্পূৰ্ণ অনলাইন আৰু সকলোৰে বাবে, ইনক্লুডিং ই-কমাৰ্চ বিজনেছ, ছাৰ্ভিচ প্ৰভাইডাৰ্ছ, ফ্ৰীলেন্সাৰ্ছ ইত্যাদি। গভৰ্ণমেণ্টে জানে আজি আমি যি সৰু উদ্যোগ আৰম্ভ কৰোঁ তাৰে পৰা আগলৈ ডাঙৰ কোম্পানী হ'ব পাৰে। আপুনি ভিডিঅ'টোৰ শেষলৈ থাকিলে আমি আপোনাক দেখাম লাইভ ডেমনষ্ট্ৰেশ্যন আৰু কিদৰে আপুনি আপোনাৰ নামত এই চাৰ্টিফিকেট বনাব পাৰে। সো ষ্টে টিউন টিল দি এণ্ড। উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ বাবে আপোনাক লাগিব আধাৰ নম্বৰ, পেন নম্বৰ, মোবাইল নম্বৰ লিংকড উইথ আধাৰ, বিজনেছ নেম এণ্ড এড্ৰেছ, বেংক একাউণ্ট ডিটেইলছ, নেচাৰ অফ বিজনেছ মানে মেনুফেকচাৰিং নে ছাৰ্ভিচেছ নে ট্ৰেডিং, সেল্ফ ডিক্লেয়াৰ্ড ইনভেষ্টমেণ্ট এণ্ড টাৰ্ণ অভাৰ ডিটেইলছ, আৰু যদি আপোনাৰ GST নম্বৰ আছে আৰু আপুনি GST থ্ৰেছহোল্ডৰ ভিতৰত পৰে দেন আপোনাৰ GST নম্বৰ। প্ৰথমতে আপুনি udyamregistration.gov.in এই ৱেবছাইটটোত লগ ইন কৰিব লাগিব। তাৰপিছত আপুনি এই পেজটো পাব। যদি আপোনাৰ উদ্যোগ আধাৰ আছে আগৰ পৰা দেন আপুনি উদ্যমলৈ মাইগ্ৰেট কৰিব লাগিব আৰু এই ছেকেণ্ড অপশ্যনটো ইউ কেন মাইগ্ৰেট টু উদ্যম সেইটো এপ্লিকেবল হ'ব। আৰু যদি আপুনি প্ৰথমবাৰৰ কাৰণে কৰি আছে দেন আপুনি ফাৰ্ষ্ট অপশ্যনটো ফৰ নিউ এণ্টাৰপ্ৰিনাৰ্ছ হু আৰ নট ৰেজিষ্টাৰ্ড য়েট এজ MSME ইয়াতে ক্লিক কৰিব লাগিব। দেন আপুনি এই পেজটো দেখা পাব। ইয়াতে আপুনি আপোনাৰ আধাৰ নম্বৰ আৰু নেম এজ পাৰ ইয়ৰ আধাৰ নম্বৰ ছেকেণ্ড পইণ্টটোত ভৰাব লাগিব। আৰু যদি আপোনাৰ কোম্পানী নাইবা লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ নাইবা এটা কোঅপাৰেটিভ ছ'চাইটিৰ নামত আপুনি উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিব হৈছে দেন আপুনি তাৰে হিচাপে নামটো ভৰাব লাগিব। তাৰ পাছত নেক্সট আপুনি এই ভেলিডেট এণ্ড জেনেৰেট OTP ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে আপোনাৰ আধাৰৰ লগত লিংক থকা মোবাইল নম্বৰটোত এটা OTP আহিব। সেই OTPটো আপুনি নেক্সট ইয়াতে ফিল কৰি দিলে আপোনাৰ ভেলিডেট হৈ যাব। নেক্সট আপুনি আপোনাৰ পেন ডিটেইলছখিনি দেখা পাব। এইখিনি প্ৰিফিল্ডে থাকিব। এবাৰ এইখিনি ভেৰিফাই কৰাৰ পিছত আপুনি নেক্সট দেখা পাব আপোনাৰ এই পেজটো। নেক্সট আপুনি আপোনাৰ GST ডিটেইলছখিনি দিব লাগিব। যদি আপোনাৰ GST নাই নাইবা আপুনি GST এক্সেম্পটেড হয়, আপুনি থ্ৰেছহোল্ড লিমিটৰ ভিতৰত নপৰে দেন আপুনি এক্সেম্পটেড নাইবা নো বুলি দিলে হ'ব। আৰু যদি আপোনাৰ GST আছে নাইবা আপুনি এপ্লিকেবল হয় আপোনাৰ ওপৰত GST দেন আপুনি ইয়েছ দিব লাগিব। দেন আপুনি আপোনাৰ বিজনেছৰ মোবাইল নম্বৰটো আৰু ইমেইল আইডিটো দিব লাগিব। আৰু এই কেটেগৰাইজেশ্যন অফ অ'নাৰশ্বিপ অফ দ্য MSME ইয়াতে আপোনাৰ কেটেগৰী ৱাইজ বিভিন্ন ক্ষেত্ৰত কিমান পাৰ্চেণ্টেজ শ্বেয়াৰ থাকে এইবোৰ আপুনি পাব। নেক্সট আপুনি আপোনাৰ ছ'চিয়েল ডিটেইলছখিনি দিব লাগিব। আপোনাৰ জেনেৰেল কেটেগৰী না OBC নে SC নে ST, আপুনি যিটো কেটেগৰীত পৰে আপুনি সেইটো চইচ কৰিব লাগিব। নেক্সট জেণ্ডাৰ, দেন আপোনাৰ কিবা যদি স্পেচিয়েলি এবল্ড কেণ্ডিডেটৰ ভিতৰত আপুনি পৰে তেনে আপুনি সেইটো ইয়েছ দিব লাগিব। দেন আপুনি আপোনাৰ বিজনেছৰ নামটো ইয়াতে দিব লাগিব। আৰু যদি আপোনাৰ এটাতকৈ বেছি ইউনিট নাইবা ব্ৰাঞ্চেছ আছে আপুনি ইয়াতে এইবোৰ এড কৰিব লাগিব। আৰু দেন গোটেইবোৰ ইউনিটৰ লোকেশ্যনবোৰ দিব লাগিব। আৰু যদি আপোনাৰ এটা জেগাতে আছে দেন আপুনি তাতে আপোনাৰ চেম বিজনেছৰ নামটো নাইবা ৰেজিষ্টাৰ্ড অফিচ, হেড অফিচ বুলিও আপুনি ইয়াতে ভৰাই আপুনি তাৰ পাছত সেই জেগাটোৰ এড্ৰেছটো আৰু বাকী ডিটেইলছখিনি ইয়াতে ফিল আপ কৰি ছেভ কৰিব লাগিব। দেন আপুনি পইণ্ট নম্বৰ 13ত আপোনাৰ বিজনেছৰ অফিচিয়েল এড্ৰেছটো ফিল আপ কৰিব লাগিব। আৰু আপোনাৰ বিজনেছৰ লোকেশ্যনটো জিঅ' টেগ কৰিব লাগিব। তাৰে কাৰণে এই গেট লেটিটিউড এণ্ড লংগিটিউড পইণ্টটোত ক্লিক কৰি মেপত
পিনটো ড্ৰপ কৰি একজেক্ট লোকেশ্যনটোক আপুনি জিঅ'টেগ কৰিব পাৰিব আৰু আপুনি তাৰপিছত এই ওকে ক্লিক কৰি সেভ কৰিব পাৰিব তাৰ পাছত অটোমেটিক্যালি আপোনাৰ বিজনেছৰ কোঅৰ্ডিনেটছখিনি ইয়াতে ফিল আপ হৈ যাব নেক্সট আপুনি এই পইণ্ট নম্বৰ 14ত আপোনাৰ যদি আগৰ পৰা উদ্যোগ আধাৰ আছে দেন হেতু জনাব লাগিব আৰু যদি নাই দেন আপুনি এই ফাৰ্স্ট পইণ্টটো নট এপ্লিকেবল তাতে ক্লিক কৰিব পাৰিব দেন পইণ্ট নম্বৰ 15ত আপোনাৰ স্ট্যাটাস অফ এন্টাৰপ্ৰাইজটো আপুনি জনাব লাগিব তাৰ মানে আপোনাৰ ডেট অফ ইনকৰ্পোৰেচন কেতিয়াৰ পৰা আপোনাৰ বিজনেছটো আপুনি ষ্টাৰ্ট কৰিছে হেতু জনাব লাগিব এটো এটা পাষ্ট ডেটতে হ'ব লাগিব আপুনি ফিউচাৰ ডেটত এটো ইয়াতে ভৰাব নোৱাৰে নেক্সট আপুনি আপোনাৰ বেংক ডিটেইলছখিনি ইয়াতে ভৰাই ল'ব তেনেকৈ আপোনাৰ বেংকৰ নাম আপোনাৰ IFSC কোড আৰু আপোনাৰ একাউণ্ট নম্বৰ আৰু পইণ্ট নম্বৰ 17ত আপুনি আপোনাৰ বিজনেছ এক্টিভিটিৰ বিষয়ে জনাব লাগিব আপোনাৰ বিজনেছটো ম্যানুফ্যাকচাৰিং ৰিলেটেড না সাৰ্ভিস ৰিলেটেড এটো আপুনি জনাব লাগিব আৰু তাৰে ভিতৰত আপুনি ট্ৰেডিং না নন ট্ৰেডিং এই কথাটো আপুনি জনাব লাগিব নেক্সট পইণ্ট নম্বৰ 18ত আপুনি আপোনাৰ বিজনেছৰ NIC কোডবোৰ সিলেক্ট কৰিব লাগিব তাৰ বাবে আপুনি এই সাৰ্চ NIC কোড তাতে আপুনি সাৰ্চ কৰিব পাৰে নহলে ড্ৰপ ডাউন মেনুত যদি আপুনি চাই তাৰে পৰা আপুনি এইবোৰ পাই যাব যদি আপোনাৰ বিজনেছত এটাতকে বেছি এক্টিভিটিজ আছে দেন এড মোৰ এক্টিভিটিজ বুলি ক্লিক কৰি বাকিবোৰ আপুনি ইয়াতে এড কৰি ল'ব পাৰিব দেন পইণ্ট নম্বৰ 19ত আপুনি আপোনাৰ এমপ্লয়িজ কিমান আছে হেতু জনাব লাগিব যদি আপুনি অকলে হয় দেন আপুনি 1 বুলি দি বাকিবোৰ বক্সত 0 দিব পাৰিব দেন পইণ্ট নম্বৰ 20 ইনভেষ্টমেন্ট ইন প্লান্ট এণ্ড মেচিনাৰী অৰ ইকুইপমেন্ট ইয়াতে আপুনি আপোনাৰ প্ৰিভিয়াছ ইয়াৰ মানে 2023-24 তালৈকে আপোনাৰ যদি বিজনেছত কিবা আপোনাৰ ইনভেষ্টমেন্ট আছে মানে আপুনি কিবা নতুন মেচিন কিনিছে নাইবা কম্পিউটাৰ ল্যাপটপ প্ৰিন্টাৰ ইত্যাদি কিনিছে দেন এই বক্স A ইয়াতে আপুনি হেতু এমাউন্টটো ভৰাই দিব লাগিব আৰু বক্স B ইয়াতে আপোনাৰ কিবা যদি কষ্ট আহিছে পলিউশন কন্ট্ৰোল কিবা ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট কিবা ইন্ডাষ্ট্ৰিয়েল সেফটি ডিভাইসেস ইত্যাদি আপুনি কিনিছে দেন এটো আপুনি ভৰাই দিব লাগিব যদি তেনেকৈ একো নাই তে আপুনি 0 বুলি ভৰাই দিব পাৰে আৰু সিস্টেমে অটো ক্যালকুলেট কৰি ল'ব বাকিবোৰ আপুনি আৰু ম্যানুয়ালি ভৰাব নালাগে নেক্সট পইণ্ট 22 পৰা 26 লৈকে আপুনি yes or no অপচন সিলেক্ট কৰিব লাগিব পইণ্ট 22 GEM গভৰ্ণমেণ্ট ই মাৰ্কেটপ্লেস এটোত আপুনি yes চুজ কৰিব পাৰে যদি আপুনি ফিউচাৰত কোনো গভৰ্ণমেণ্ট এজেন্সিক আপোনাৰ প্ৰডাক্ট নাইবা সাৰ্ভিসেস আপুনি সেল কৰিব খোজে পইণ্ট 23 TREDS এটো ইনভয়েস ডিসকাউন্টিংৰ কাৰণে হয় not relevant unless you deal in business to business on credit point 24 national career service এটো আপুনি yes চুজ কৰিব পাৰে যদি আপুনি ইয়াৰ পৰা আপোনাৰ বিজনেছৰ কাৰণে ইন্টাৰ্ন হায়াৰ কৰিব বিচাৰে নহলে আপুনি নো চুজ কৰিব পাৰে point 25 NSIC B2B পোৰ্টেল এটো আপুনি yes চুজ কৰিলে ভাল হ'ব যদি আপুনি গভৰ্ণমেণ্ট টেন্ডাৰ নাইবা বিজনেছ টু বিজনেছ ট্ৰেডত পাৰ্টিসিপেট কৰিব বিচাৰে আৰু পইণ্ট 26 এটো ফ্ৰী ডোমেইন আৰু বিজনেছ ইমেইল পাবৰ কাৰণে এটো হাইলি ৰিকমেন্ড কৰিলো yes চুজ কৰিবৰ কাৰণে আপুনি ফ্ৰীতে এটা ডোমেইন নাইবা ইমেইল পাব পাৰিব এটা প্ৰফেশনাল ব্ৰ্যান্ডিংৰ কাৰণে ভাল হ'ব দেন পইণ্ট নম্বৰ 28ত আপোনাৰ ডিস্ট্ৰিক্ট ইন্ডাষ্ট্ৰি চেণ্টাৰটো সিলেক্ট কৰি এই সাবমিট এণ্ড গেট ফাইনেল OTP বাটনটোত ক্লিক কৰি দিব ইয়াৰ পাছত আপোনাৰ মোবাইলত অহা OTP টো ভেৰিফাই কৰি সাবমিট কৰি দিলে আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰটো জেনাৰেট হৈ যাব নেক্সট আপুনি আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰটো নোট কৰি ল'ব আৰু এই প্ৰিন্ট সাৰ্টিফিকেট অপচনটোত ক্লিক কৰিব তাৰ পাছত উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰটো আৰু আপোনাৰ মোবাইল নাম্বাৰটো যেটো আপুনি এপ্লিকেশন ফিল আপ কৰোঁতে ইউজ কৰিছে হেতু আপুনি ইয়াতে ভৰাব লাগিব আৰু মোবাইলত অহা OTP টো ভ্যালিডেট কৰিব লাগিব দেন আপুনি আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ৰিলেটেড ডিটেইলছখিনি দেখা পাব আৰু প্ৰিন্ট অপচনটোত ক্লিক কৰিলে আপুনি উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন পাই যাব আপোনাৰ এই উদ্যম সাৰ্টিফিকেটটো কেনেকৈ ফিউচাৰত লাভ দিব পাৰে আপুনি বিভিন্ন লোন স্কিম এপ্লাই কৰিব পাৰিব মুদ্ৰা লোন এপ্লাই কৰিব পাৰিব ওমেন এন্টাৰপ্ৰেনাৰে সাবসিডি পাব পাৰিব ক্ৰেডিট গ্যাৰান্টি স্কিম এপ্লাই কৰিব পাৰিব গভৰ্ণমেণ্ট টেন্ডাৰ বিডিংত এডভান্টেজ পাব পাৰিব এইবোৰ আমি এটা নেক্সট ডিটেইল ভিডিঅ'ত কভাৰ কৰিম সো ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব এইদৰে আপুনি সহজে একো খৰচ নকৰাকৈ গভৰ্ণমেণ্টৰ এটা বহুত ইম্পৰ্টেন্ট ডকুমেন্ট পাব পাৰে উদ্যম সাৰ্টিফিকেট
যদি আপুনি এই ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছে তেন্তে লাইক কৰক, কমেণ্ট কৰি জনাওক আপোনাৰ প্ৰশ্ন আৰু ছাবস্ক্ৰাইব কৰক এছিয়ান ইনফটেক উদাৰবাকাৰ ব্ৰাঞ্চৰ ইউটিউব চেনেল প্ৰেক্টিকেল ডিজিটেল লাৰ্ণিং কণ্টেণ্টৰ বাবে। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত দেখা হ'ব।